অসমৰ চাৰিসীমা নাম ক পূব পশ্চিম উত্তৰ দক্ষিণত কি আছে সেইটো ক এই অসমৰ চাৰিসীমাটো মাষ্টৰগিৰি কৰিব পাৰ চাৰিসীমা ক'ব নোৱাৰ হা শুনচোন মানে আমাৰ ঘৰটো যদি অসম হয় আমাৰ আগফালে পাছফালে চাৰিওফালে কি আছে সেইটো ক'ব লাগে অসমৰ চাৰিসীমা পাইছো ক'ত পাইছ ক আকৌ আগফালে চিতাল পিছফালে কোৱা সোঁফালে বৌৱানী বাওঁফালে হাজৰিকা সেইটো কি অসমৰ চাৰিসীমা বাপেৰ মোৰটো ঐ অসমৰ দুজন মহাপুৰুষৰ নাম ক বেগেতে মহাপুৰুষ অসমৰ ক এজন বাৰু মই আছো ইজন বাৰু কোন আছে ওই তো কেতিয়া পা মহাপুৰুষ বুলি হা কেঁচা আছে মোক মহাপুৰুষ বুলি মাতি হয় নেকি কেকে মহাপুৰুষ বুলি মাতি তই লোকৰ কাপোৰৰ তলত সোমাব পাৰ চেনাই এইবিলাক কিয় আহে তোৰ বিচনা কাহিনীটো মনত পৰি গৈছে হাঁহিবলৈ আহিছ হা পেহী একদম অংক ধৰ যুগ বিয়োগ পূৰণ হৰণ চব দে ঐ তই ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কচোন আছ ভাৰত আছে ক ভাৰত আছটো এক কথা পকাই থাকিব নালাগে একদম ক বেগেতে মই মাছে ভাৰতক ক'বলৈ মাষ্টৰগিৰি কৰিবলৈ আহিছো হা বাকলি থকা মাছ এটা নাম ক বেগেতে যি কথা আপোনালোকে মাছকে কল নাৰিকল বনাই পেলাইছে মাছৰ ছালহে আছে ক'ত ডাকলি আছে তেনেহ'লে 5টা মুৰ্গী নাম ক ডাঙৰ মুৰ্গী সৰু মুৰ্গী হালধীয়া মুৰ্গী সেউজীয়া মুৰ্গী আৰু ৰঙা মুৰ্গী মুৰ্গীৰ নাম কৈছে শুনচোন বেগে ক পুৰণি জন্তুৰ দিনা নাম ক মাষ্টাৰী ক ক'বলৈ ক'ব লাগিব কুকুৰ ক বলীয়া কুকুৰ আৰু কালু কিয় কালু কি দিও নেকি দেচোন দে ইয়াৰ কুকুৰ নামে আছে কালু কুকুৰ নাই এটা বুঢ়া শিয়ালৰ এটা মূৰ 3টা পোৱালি শিয়ালৰ কেইটা মূৰ ক মোলে কিয় চাইছ মই শিয়াল ক এটা বুঢ়া শিয়াল 3টা মূৰ এটা বুঢ়া শিয়ালৰ 3টা মূৰ কল নেকি এটা মূৰ আছে বাকী কেইটা মূৰ আছে 3টা পোৱালি শিয়ালৰ কেইটা মূৰ ক বুঢ়া শিয়ালটো কেইটা মূৰ আছে তই মোক সুধিছ কেলে উত্তৰটো দে মই সুধিছো আপুনি কওক একো এটা নাজানে বাৰু এইটো নোৱাৰিলি এজোপা গছৰ ডালত 3টা চৰাই আছে আচ্ছা শিলগুটি এটা মাৰিলো কেইটা থাকিব ক বেগেতে ক 3টা আছে ঐ ডালটোত শিলগুটিটো মাৰোতে হ'বলা চৰাইকেইটা ৰৈ থাকিব তোৰ কাৰণে মাই ডগ আপুনি ডাললেহে শিলগুটি মাৰিছে মাৰিনো কলে মাৰিছো মই ওচৰত থকা পুখুৰীটোলৈ মাৰিছে বুলিহে ভাবিছো মাষ্টৰগিৰি আহিছ হা মাষ্টৰগিৰি মই মাষ্টৰ লিটাই হলো ৰিজা হলি কথা ক'লে আছো দেও এইটো ফাটি যাব ধৰি পেলাই